বাহু, কান্দুলি মাছ। তাত মাছ ধৰি আছে, আমি চাবলৈ গৈ আছোঁ। ডাঙৰ ডাঙৰ মাছ আজি আপোনালোকক দেখুৱাম, আপোনালোকে চাই থাকক। বহুত ডাঙৰ ডাঙৰ খোৱাৰ মাছ আপুনি চাব পাৰিব। ইয়াত চাওক, চব পুখুৰী হয়। ইয়াত মাছ পোহে, ইয়াত মীন পালন কৰে। ইমান ডাঙৰ ডাঙৰ পুখুৰী আপুনি চাব পাৰিব। এয়া চাওক, পুখুৰীয়ে পুখুৰী, ডাঙৰ ডাঙৰ এৰিয়া। সিহঁতৰ মাছৰে বিজনেছ চব। নগাঁও ডিষ্ট্ৰিক্ট বটদ্ৰৱ সমষ্টিৰ পটৰগুৰি গাঁও পঞ্চায়তত পৰে এইটো জেগা। ৰৌমাৰী বুলি কয় জেগাৰ নাম। এয়া চাওক মাছ, এয়া চাওক মাছ। এয়া চাব পাৰি আছে, আপুনি চাই আছে মাছে কি কৰি আছে। আপুনি চাওক, এয়া চাওক, ইয়াত চব মাছৰে খেল। টোটেল কেই কুইণ্টেল মাছ হ'ব? 20 কুইণ্টেল হৈ যাব ন? কি কি মাছ আছে? ৰৌ, কম্বল আৰু মাগুৰ, বাহু, কান্দুলি মাছ। যদি কোনোবাই নিব বিচাৰে অসমৰ যিকোনো জেগাত পঠাব পাৰিব আপোনালোকে। ইয়াত চাব পাৰিব আপোনালোকে কিমান ডাঙৰ ডাঙৰ মাছ, বৰ মাছ। যদি আপোনালোকে অৰ্ডাৰ কৰে, নাম্বাৰ দি দিম, আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। অসমৰ যিকোনো জেগাৰ পৰা আপোনালোকে কল কৰিব আৰু আমি মাছ পঠাই দিব পাৰিম। লেঙ্গুর দেবে, লেঙ্গুর দেবে। বড়টা ধরুন, বড়টা না। এইটো কি মাছ? তেল দহি। এইটোত লোৱা কাৱৈ মাছে আছিলে আগতে, এতিয়া এইটো নাম বদলি হৈ
তেলেপিয়া তো তেলেপিয়া মাছ যদি কোনোবাই এনেকুৱা ডাঙৰ মাছ নিব বিচাৰে 1 কুইণ্টেল 2 কুইণ্টেল যদি কাৰোবাৰ লাগে ভিডিঅ'ৰ তলত কমেণ্ট কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব ধন্যবাদ